Hello everyone, welcome back to my YouTube channel. আশা কৰিছো আপোনালোক সকলোবোৰ ভালে আছে। নেক্সট এটা vlog ভিডিও লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমি যাব ওলাইছো গাইস গৰালি ভোলানাথ শ্ৰী শ্ৰী শিৱ পূজা মণ্ডপলৈ আৰু আমি কোন গৈ আছো তো এয়া মৌসুমী মা আৰু মই গৈ আছো এয়া সবৰে স্কুটি লৈ যাম আৰু তাত গৈ আপোনালোকক দেখুৱাই যাম চাই থাকিব অমঙ্গল হরি দেবাদিদেব বৃষভ বিহারী শিৱ জটাধাৰী মুকুন্দ মুৰাৰী জয় মা। আমি বাহিৰলৈ ওলাই আহিলো ইয়াত চাব পাৰে ধুনীয়া ধুনীয়া দোকান দিছে ইয়াতে আৰু ইহঁত দুটা ঘূৰি আছে এনেকে তাৰ পিছত আহিলো এখন সোণাৰ দোকানলৈ আৰু ইয়াতে চাওক 50 रुपीसত তো এখন ষ্টেজ ইয়াতে প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব Uy, hahi dia ekbar. Hai. Hai hai. Bilak labo pare 1050 ke diye se. অনলাইন কৰি দিয়া নাই Google Pay. বহুত ধুনীয়া ধুনীয়া কাপোৰ কম দামতে দি আছে আমি এতিয়া ইয়াৰ পৰা ওলাই দিলো আৰু ঘৰত গৈ আপোনালোকক লগ পাইছো ফাইনালি আমি শিৱ পূজাৰ পৰা ঘৰ আহি পালো আৰু আমি তাৰ পৰা কি আনিছে আপোনালোকক দেখাম চাই যাব তো এইযোৰ কাপোৰ আনিলো এনে নৰমালি মানে কিমান লয় 1500-1800 মান লয় কিন্তু আমি কমতে পাইছো অলপ 1050 লৈছে গাইস আৰু এইযোৰ আনিছো হোৱাইট কালাৰ লাগে আৰু মন্দিৰত পিন্ধিবৰ কাৰণে এনেকুৱা কাপোৰ এইযোৰ ভাল লাগিছে না গাইস কমেন্ট কৰি জনাবচোন এইযোৰ খনা আনিছো 50 रुपीस তো এইযোৰ মৌসুমীয়ে লৈছে ধুনীয়া আপোনালোকৰ ভিডিওটো চাই ভাল লাগে তেনেহলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব এণ্ড সাবস্ক্ৰাইব কৰিব একদম নাপাহৰিব ধন্যবাদ বাই বাই বাই